Hi guys, welcome to my channel Nils Blog. মই আজি গৈ আছো নগাঁও মৃত্যুঞ্জয় মন্দিৰলৈ আৰু মোৰ লগত আছে ঋত্বিক ভাই। তো এতিয়া বাজিলে টাইমটো হ'ল 2টা। তো মিনিমাম 300 কিলোমিটাৰ মান হ'ব চাগে ইয়াৰ পৰা। তো লাহে লাহে যাই থাকিম আৰু বৰষুণো দি আছে, আপোনালোকে দেখি ল'ব বৰষুণ দি আছে। তো চাই থাকক আৰু ভিডিঅ'টো, পাৰিলে ছাবস্ক্ৰাইব কৰিব। তো মৃত্যুঞ্জয় মন্দিৰটো আপোনালোকক দেখুৱাম মই। তো ইমান বৰষুণ দিছে, তো কি ক'ম আৰু, বৰষুণৰ বতৰ আহিলে। তো লাহে লাহে যাম আৰু, ছেফ ড্ৰাইভ লং লাইফ। তো গাইজ এতিয়া আমি শলমাৰী মন্দিৰ আহি পালোঁ। তো ইয়াতে আমি নামি অকণমান সেৱা চেৱা কৰি ল'ম আৰু। তো শলমাৰী মন্দিৰটো আহি পালোঁ আমি ইয়াত। তো ইয়াতে আমি সেৱা কৰি ল'ম এতিয়া। এতিয়া আহি পালোঁ জালুকবাৰী। তো এতিয়া আহি পালোঁ জালুকবাৰী, আহি পালোঁ আমি। মিনিমাম গোৱালপাৰাৰ পৰা জালুকবাৰী আহোঁতে আমাৰ 3 ঘণ্টামান লাগিলে। মাত্ৰ অকণ ভাঙিছে, আপোনালোকে দেখি যাব আৰু ভিডিঅ'টো। তো সেইটো শিৱলিংগটো দেখা পালোঁ। তো সিপিনে যাব লাগিব আমি। তো এইপিনে বৰষুণ দি আছে, এতিয়া দেখা পাইছে আপোনালোকে, এইপিনে যাব লাগিব। তো ইয়াতে এইপিনে টাৰ্ণিংটো লৈয়ে মানে শিৱলিংগটো পায় আৰু। তো গাইজ ফাইনেলি আহি পালোঁ আমি। তো গাইজ এতিয়া আমি আহি পালোঁ। তো মৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ জাষ্ট। তো এতিয়া আমি গাড়ীখন পাৰ্ক কৰিলোঁ ইয়াত। তো আমি এতিয়া মন্দিৰলৈ যাম, পূজা কৰিবলৈ যাম। গাড়ীখন অকণমান বোকা আছে, মানে পানী পৰিছিলে, তো বোকাত গাড়ীখন অকণমান মানে জাম হৈ গ'ল। তো আজি বেছি মানুহ নাই আৰু ইয়াত, বৰষুণৰ কাৰণে অহা নাই চাগে। দোকানবোৰ বন্ধ হৈ আছে ইয়াত, কিয় বা এইটোতো ক'ব নোৱাৰিলোঁ। তো গাইজ আহি পালোঁ। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম মৃত্যুঞ্জয় আহিম বুলি। তো আজি আহি পালোঁ ইয়াত। তো আজি বেছি মানুহ নাই ইয়াত। তো চব দোকানবোৰ আপুনি দেখিব পাৰে, দোকানবোৰ বন্ধ হৈ আছে ইয়াত। তো এতিয়া আমি প্ৰসাদবোৰ ল'ম, ধূপ ধূনাবোৰ ল'ম, লৈ মন্দিৰত গৈ ধূপ ধূনা দিম আৰু আপোনালোককো দেখুৱাম। আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া আমি ধূপ ধূনাবোৰ লৈ আছোঁ। তো এতিয়া আহি পালোঁ গাইজ আমি। তো এতিয়া ভিতৰলৈ গৈ আছোঁ আমি। তো ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম।
গাইছ এতিয়া ভিতৰলৈ গৈ আছোঁ। অন্নব আহি আছে। তো গাইছ এতিয়া আহি পালোঁ ঘৰলৈ। বহুত ডাঙৰ মন্দিৰটো হয়। তো আহি পালোঁ ইয়াত। বহুত ভাল লাগিলে আৰু। তো গাইছ বহুত আগৰ ভাবি আছিলোঁ আহিম। তো আজি ফাইনেলি আহি পালোঁ। তো যিমান দেখিছিলোঁ মোবাইলত ভিডিঅ'ত, তো তাতকৈ ডাবল গুণ বহুত ডাঙৰ হয়। বহুত ভাল লাগিলে আজি আহি। এতিয়া আমি ইয়াতে ঘূৰি আছোঁ। দেখি থাকোঁ ভিতৰত মানে মোবাইল ভিডিঅ' মানে এলাও নাই। ভিতৰত আপুনি ভিডিঅ' ফুটেজ ফটো আপুনি উঠিব নোৱাৰে। তো ভিতৰত এলাও নাই। তো তাৰ কাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ। তো বাহিৰবোৰত দেখুৱাই আছোঁ। একদম মন্দিৰটো একদম মানে গাঁৱৰ অকণমান ভিতৰত হয় মন্দিৰটো। একদম বহুত সুন্দৰ, বহুত ধুনীয়া মন্দিৰ। আপোনালোকে আহক, শিৱক দৰ্শন কৰক। তো সেইটোৱে আৰু। ওপৰলৈ যেতিয়া বৰষুণ দিয়ে তো সেই পানী বৈ এনেকৈ পানী তললৈ পাই যায়, পানীটো পৰি যায়। তো গাইছ ইয়াতে আপুনি হেলিপেডো বনাইছে। এইটো হ'ল হেলিপেড। দুটাকৈ হেলিপেড আছে ইয়াত। একদম ধুনীয়া ঠাই। তো ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আপুনি মৃত্যুঞ্জয় মন্দিৰটো আজি এইখিনি আছিলে। তো আৰু কালি মই আপোনালোকক দেখুৱাম কাজিৰঙাৰ ভিডিঅ'টো। তো আপুনি চাই থাকক। এতিয়া আমি যাম কাজিৰঙালৈ। তো কাজিৰঙাত গৈ এনেকৈ আজি থাকি তাত আকৌ ভিডিঅ' পাব আপোনালোকে। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। তো ইয়াতে সমাপ্ত কৰিলোঁ।